প্ৰিয়ম টেকন'লজি ইনফ'লৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। চাওক, কাঁচ বা আইনা আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈ যিমানবিলাক বস্তু ব্যৱহাৰ কৰোঁ, আপোনাৰ গ্লাছটোৰ পৰা, বাতিটোৰ পৰা, হাতত পিন্ধা ঘড়ীটোৰ পৰা, চশমাযোৰৰ পৰা, মোবাইলটোৰ পৰা, কম্পিউটাৰৰ পৰা, ঘৰত থকা টিভিটোলৈ আমি ব্যৱহাৰ কৰা প্ৰায় মেক্সিমাম বস্তুবিলাকে কাঁচেৰে বনোৱা হয়। আপুনি য'তে চাব পাৰে, আপুনি ঘৰৰ যদি প্ৰতিটো বস্তু চেক কৰে আপুনি দেখি পাব 90%তকৈ বেছি বস্তুত আপোনাৰ কাঁচেৰে বনোৱা বা কাঁচ ব্যৱহৃত হৈ আছে। এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল এই যে কাঁচৰ বস্তুবিলাক বা এই কাঁচেৰে বনোৱা বস্তুবিলাক এইবিলাক কেনেকৈ বনোৱা হয়। এই কাঁচটো মেইন বস্তুটো হৈছে আইনা বা কাঁচ। এই আইনা বা কাঁচটো বনোৱা হয় কেনেকৈ, এইটো নিশ্চয় ক'ৰবাৰ পৰা পাব লাগিব, বনাব লাগিব। তো এই বস্তুটো কেনেকৈ বনোৱা হয়, কেনেকৈ পাওঁ আমি কাঁচটো। তো নমস্কাৰ ফ্ৰেণ্ডছ, মই প্ৰিয়ম টেকন'লজি ইনফ'ৱৰ্ল্ড ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে একবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত এই কাঁচ কেনেকৈ বনায় তাৰ ওপৰত মই কেইটামান কথা আপোনালোকক জনাবলৈ ওলাইছোঁ। চাওক, তাৰ আগতে আমি জানিব লাগিব কাঁচৰ প্ৰকাৰ, কাঁচ কেইধৰণৰ টাইপৰ পোৱা যায়। চাওক, আমি যদি আচলতে যদি ক'ব যোৱা হয় কাঁচ বিভিন্ন টাইপৰ আছে। ইয়াৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বা আপোনাৰ যেনেকুৱা তাৰ ওপৰত ডিপেণ্ড কৰি বিভিন্ন ধৰণৰ কাঁচ পোৱা যায়। কিন্তু গোটেইবিলাকক যদি আমি একেলগে চাওঁ তেতিয়াহ'লে দুই ধৰণৰ কাঁচ মেইনলি দেখা পোৱা যায়। এটা হ'ল আপোনাৰ অৰ্ডিনাৰী গ্লাছ আৰু এটা হ'ল আপোনাৰ স্পেচিয়েল পাৰপ'জ গ্লাছ। অৰ্ডিনাৰী গ্লাছ আপোনাৰ এইটোক কোৱা হয় আমাৰ নৰ্মেল যিবোৰ ধৰক গ্লাছ বা বাতি ঘৰৰ ইউজ কৰা এইবিলাক এই বৰ্তন যিবিলাক আমাৰ বৈয়াম বুলি কয়, তেনেকুৱা টেমা টাইপ, সেইবিলাকত যিবিলাক কাঁচ ইউজ কৰে, যেনেকুৱা ফটো ফ্ৰেমত কিছুমান ইউজ কৰে, এনেকুৱা ধৰণৰ নৰ্মেল গ্লাছবোৰ কি হয় অৰ্ডিনাৰী গ্লাছ হয়। আৰু যিবিলাক কিছুমান স্পেচিয়েল পাৰপ'জ বিশেষ কাৰণত বনোৱা হয়, যেনেকৈ আপোনালোকে জানে বুলেটপ্ৰুফ গাড়ী, বুলেটপ্ৰুফ আপোনাৰ কিছুমান মিলিটাৰী চিল ইউজ কৰে, এনেকুৱা ধৰণৰ কিছুমান বিশেষ কাৰণত যিবিলাক গ্লাছ বনোৱা হয় সেইবিলাক কিছুমান বিশেষ পদ্ধতি ব্যৱহাৰ কৰি বনোৱা হয় আৰু সেইবিলাকক কোৱা হয় স্পেচিয়েল পাৰপ'জ গ্লাছ। এতিয়া কথাটো হ'ল এই গ্লাছ যে আমাৰ লাইফৰ ইমান ইম্পৰ্টেণ্ট, ইমান বেছি ব্যৱহাৰ হয় এই গ্লাছ কেনেকৈ বনোৱা হয় আপোনালোকে শুনি নিশ্চয় অতিকে আচৰিত হ'ব। আৰু মই ফাৰ্ষ্ট টাইম যেতিয়া শুনিছিলোঁ মই আচৰিত হৈছিলোঁ। এই আপোনাৰ আমি ব্যৱহাৰ কৰি থকা গ্লাছ বা আইনা বা কাঁচ বনোৱা হয় বালিৰ পৰা। আপোনালোকে নিশ্চয় বালি চিনি পায়, এই বালিৰ পৰা কাঁচ বনোৱা হয়। নিশ্চয় আচৰিত লাগিছে, হয় খুবেই আচৰিত কথা, বালিৰ পৰা কাঁচ বনোৱা হয়। এতিয়া এই বালিৰ পৰা যে বনোৱা হয় এই বালিটো ক'ত পোৱা যায় বা কি বালি, আমাৰ নৰ্মেল বালি নেকি? নহয়, নিশ্চয়কৈ নহয়। এইটো নৰ্মেল বালি নহয়, এইটো এটা অতি বিশুদ্ধ চাফা বালি, যাক কোৱা হয় চিলিকা চেণ্ট। আৰু ইয়াত চিলিকা বা চিলিকন ডাই অক্সাইড নামৰ এটা পদাৰ্থ খুব বেছি পৰিমাণে পোৱা যায়। মেক্সিমাম 99%লৈ সেই বালিবিধত এই পদাৰ্থটো পোৱা যায় আৰু সেই বালিবিধৰ দ্বাৰাই এই কাঁচ বা আইনা তৈয়াৰ কৰা হয়। এতিয়া কথাটো হ'ল কি, এই কাঁচ বা আইনা তৈয়াৰ কৰোঁতে কি কি পদ্ধতি ব্যৱহাৰ কৰে বা ফেক্টৰীত কেনেকৈ বনোৱা হয়। চাওক, এই যিটো বালি বা চিলিকা চেণ্ট বুলি কোৱা হৈছে, এই বস্তুটোৰ পৰা কাঁচ বনাওঁতে কেইটামান পদ্ধতি ব্যৱহাৰ কৰা হয়। প্ৰথম অৱস্থাত কি কৰা হয়, এটা মিশ্ৰণ বনাই লোৱা হয়, যিটো মিশ্ৰণত আপোনাৰ কিছুমান বস্তু দিয়া হয়, যেনেকৈ ধৰক আপোনাৰ 75% চিলিকা বা চিলিকন ডাই অক্সাইড, যিটোক আমাৰ সেই বালি বুলি কোৱা হৈছে, শুদ্ধ বালি, সেই বালিটো দিয়া হয়। তাৰপিছত আপোনাৰ 15% ছ'ডা আপোনালোকে নিশ্চয় জানে, তেনেকুৱা ধৰণৰ এটা পদাৰ্থ ছ'ডা ইউজ কৰা হয়। তাৰপিছত আপোনাৰ 10% চূণ বা চূণশিল নিশ্চয় সকলোৱে জানে কি হয়, চূণশিল মিক্স কৰা হয়। এই গোটেইখিনি মিক্স কৰি আপোনাৰ কি কৰা হয়, মিক্সিং মেচিনত গুড়ি কৰা হয়। বিভিন্ন ডাঙৰ ডাঙৰ মিক্সিং মেচিন আছে, সেই মিক্সিং মেচিনত বস্তুবিলাক গুড়ি কৰা হয়। আৰু গুড়ি হৈ যোৱাৰ পিছত কি হয়, তাত কিছুমান পুৰণা ভঙা কাঁচৰ টুকুৰা, আমাৰ ঘৰত আপোনালোকৰ ঘৰতো নিশ্চয় আছে, বটল এটা ভাঙিছে, গ্লাছ এখন ভাঙিছে, ফটো এখন ফ্ৰেমটো ভাঙিছে, আমি সেইবোৰ পেলাই দিম বা ঘৰৰ ছাইডত কণাত ৰাখি থৈ দিম। সেইবোৰ কি কৰে, কোম্পানীবিলাকে কালেক্ট কৰে, যিবিলাক কোম্পানীয়ে বনায় সেই কালেক্ট কৰি পেলাই সেই বস্তুবিলাকো কি কৰে, সেই মিশ্ৰণটোৰ লগত ইউজ কৰি দিয়ে। আৰু ইউজ কৰাৰ পিছত কিছুমান ফাৰ্নেচ আছে, যিবিলাকক আমি সাধাৰণ ভাষাত যদি আপোনাক কওঁ চৌকা, সেই চৌকাবোৰত কি কৰে, সেই বস্তুখিনি গলিব দিয়ে। আৰু গলিব দি কি কৰে, প্ৰায় আপোনাৰ 800 to 1000 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 1500 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত, ইমানখিনি তাপৰ ভিতৰত কি কৰে, তেওঁলোকে হিট হ'বলৈ দিয়ে আৰু গলিবলৈ দিয়ে। আৰু যেতিয়া গলি পেলাই গোটেইখিনি বস্তু লিকুইড হৈ যায়, লিকুইড হৈ যোৱাৰ পিছত কি হয়, বিভিন্ন ধৰণৰ বেলেগ বেলেগ আকৃতিত তেওঁলোকে সেইবিলাক থৈ দিয়ে। থৈ দিয়াৰ পিছত তাত ঠাণ্ডা হ'বলৈ দিয়া হয়। আৰু ঠাণ্ডা হোৱাৰ পিছত কি কৰে, সেইবোৰ বিভিন্ন ধৰণৰ যেনেকুৱা চাইজৰ লাগে, আপোনাৰ গ্লাছটোৰ চাইজৰ লাগে, আপোনাৰ এটা জাগৰ চাইজৰ লাগে, এখন প্লেন গ্লাছৰ চাইজৰ লাগে, যেনেকুৱা চাইজৰ লাগে তেনেকুৱা চাইজৰ তেওঁলোকে বনায়।
এতিয়া কথাটো হ'ল এই যে বনাই আমি বিভিন্ন ধৰণৰ আপোনালোকেও নিশ্চয় দেখিছে আমিও নিশ্চয় দেখিছোঁ বিভিন্ন বেলেগ বেলেগ কালাৰৰ বেলেগ বেলেগ ডিজাইনৰ গ্লাছ দেখিবলৈ পোৱা যায় বজাৰত ৰঙা কালাৰৰ গ্লাছ কলা কালাৰৰ গ্লাছ বা আপোনাৰ সিলভাৰ কালাৰ পোৱা নাযায় ইয়েলো কালাৰৰ পোৱা যায় ব্লু কালাৰৰ পোৱা যায় বা হোৱাইট কালাৰৰ পোৱা যায় গ্ৰীণ কালাৰৰ পোৱা যায় এইবিলাক কেনেকৈ বনায় গ্লাছটো দেখিবলৈ আপোনাৰ নৰ্মেল গ্লাছটো ধৰক স্ফটিক যেনেকুৱা শুদ্ধ পানীৰ নিচিনা তেনেকুৱা এটা কালাৰ আহিব লাগে কিন্তু এই কালাৰবোৰ কেনেকৈ ইউজ কৰা হয় জানেনে যেতিয়া সেই মিক্সিং গুড়ি কৰা হয় আৰু সেই গুড়িখিনি যেতিয়া আপোনাৰ সেই চৌকাৰ ভিতৰত ফাৰ্নেছৰ ভিতৰত বহাই গলিবলৈ দিয়া হয় তেতিয়া কি কৰে কিছুমান তাত কেমিকেল ইউজ কৰা হয় যেনেকুৱা ধৰক আপোনাৰ ব্লু ভায়োলেট বুলি এটা কালাৰ আহে ব্লু ভায়োলেট কালাৰটো বনাবলৈ আপোনাৰ কি কৰা হয় কোবাল্ট অক্সাইড নামৰ এটা কেমিকেল ব্যৱহাৰ কৰা হয় তেনেকৈ ধৰক ইয়েলো বনাবলৈ কেডমিয়াম সালফাইড ইউজ কৰা হয় বা ৰেড বনাবলৈ ৰঙা কালাৰৰ বনাবলৈ গোল্ড ক্লোৰাইড ইউজ কৰা হয় তেনেকৈ হোৱাইট কালাৰৰ বনাবলৈ আপোনাৰ এন্টিমনি অক্সাইড তেনেকৈ বিভিন্ন ধৰণৰ কালাৰ আছে এই কালাৰবোৰ কি কৰে হয় সেই যেতিয়া আমাৰ মিক্সাৰটো গলিবলৈ আৰম্ভ কৰে তেতিয়া সেই কেমিকেলখিনি বা অক্সাইডখিনি ইউজ কৰা হয় আৰু ইউজ কৰি পেলাই কালাৰ দিয়া হয় যিবিলাকৰ সাধাৰণ গ্লাছতকৈ দাম বেছি পৰে আপুনি এটা ৰেড কালাৰৰ স্পেচিয়েল কিবা গ্লাছ বা জাগ এটা কিনিব যাওক নৰ্মেল এটা গ্লাছ বা জাগতকৈ সেইটোত আপুনি দাম বেছি দিব লাগিব কাৰণ তাত কেমিকেল ইউজ কৰা হৈছে চ' এইখিনিয়ে তাতকৈ বেছি কিছুমান ইম্পৰ্টেণ্ট কথা হৈছে এই গ্লাছটো কেতিয়াও শেষ হৈ নাযায় কিয় শেষ হৈ নাযায় এইটো ফুলি ৰিচাইক্লেবল হয় ৰিচাইক্লেবল মানে কি বুজি পাইছেনে আপুনি বস্তুটো কাঁচটো এবাৰ ব্যৱহাৰ কৰিছে ভাঙি গৈছে আপুনি পেলাই দিয়া দৰকাৰ নাই সেইটো যদি আপুনি মেনুফেকচাৰিং কোম্পানী এটাত কালেক্ট কৰি মানে দি আহে যোগান ধৰে সেইটো আকৌ তেওঁলোকে গলাই পেলাই আকৌ কাঁচ পেলাই দিব পাৰে এই কেতিয়াও শেষ নহয় তেনেকৈ আপোনালোকে বেলেগ বেলেগ বস্তু এটা কাৰ্টুন হওক এটা কাঠৰ বস্তু হওক বা কিবা হওক লোহাৰ টুকুৰা হওক সি মামৰ ধৰি এটা সময়ত শেষ হৈ যাব কিন্তু কাঁচৰ বস্তুত কেতিয়াও তেনেকুৱা নহয় ই যুগ যুগ ধৰি ব্যৱহাৰ কৰি শিকাব পাৰিব আপোনাৰ কোনো ধৰণৰ চিন্তা নাই তাৰপিছত কি হৈছে কাঁচ আপোনালোকে নিশ্চয় সকলে লাৰি চাইছে এটা টান পদাৰ্থ গোটা পদাৰ্থ এটা কঠিন পদাৰ্থ কিন্তু বিজ্ঞানীসকলে কি কয় জানেনে বিজ্ঞানীসকলে ইয়াক এটা লিকুইড বুলি কয় জুলীয়া পদাৰ্থ বুলি কয় কিয় জানেনে কেৱল লিকুইড নহয় সুপাৰ কুল লিকুইড বুলি কয় বিজ্ঞানীসকলে ইয়াৰ কাৰণটো কি জানেনে আপোনালোকে নিশ্চয় আপোনালোকৰ গাঁৱত বা ঘৰত বা বহুত পুৰণি এনেকুৱা ঘৰ যদি আছে তাত আপোনালোকৰ খিৰিকীৰ গ্লাছবোৰ বা পুৰণি ঘৰৰ দৰ্জাৰ গ্লাছবোৰ চাব আপোনালোকে গ্লাছখনৰ তলৰ ফালে কিছু মোটা লাগে আৰু ওপৰৰ ফালে পাতল লাগে এইটো এটা গ্লাছৰ ধৰ্ম হয় গ্লাছ কি হয় গ্লাছৰ যিবিলাক পৰমাণু বা এটমিক এফেক্ট আছে এটা সেই এটমিক এফেক্ট মতে গ্লাছৰ এটমবোৰ কি কৰে খুব কম স্পীডত তললৈ গতি কৰি থাকে আৰু এটা সময়ত এনেকৈ যেতিয়া বহুত বছৰ পিছত আপোনালোকে লাৰি চাব তলৰ অংশত অলপ মোটা অনুভৱ কৰিব পাৰিব চ' এইটোৱে হৈছে গ্লাছৰ ধৰ্ম বা প্ৰপাৰ্টি যাৰ কাৰণে বিজ্ঞানীসকলে ইয়াক কি কোৱা হয় সুপাৰ কুল লিকুইড বুলি কয় চ' এইটো নিশ্চয় গম পালে গ্লাছৰ বিষয়ে কিছু তথ্য বা ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ আজি নিশ্চয় ভিডিঅ'টোত গম পালে বা ভাল পালে চ' ভিডিঅ'টো চাই যদি কিবা অলপ বুজি পালে ভাল পালে বা নতুন কথা শিকিব পাৰে নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব নতুন কথা জনাটো চবেই বিচাৰে আৰু আপুনি যদি আমাৰ চেনেলটো নতুনকৈ আহিছে বা নতুনকৈ ভিডিঅ'টো আজি চাইছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম আপোনালোকক তেতিয়ালৈ চাই বা আমাৰ ইউটিউব চেনেল টেকন ইনফো ৱৰ্ল্ড ধন্যবাদ